নমস্কাৰ, মই ভাগ্যশ্ৰী। মোৰ নতুন এটা ব্লগলৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা উঠিয়ে ভাবিলোঁ ভণ্টিৰ লগত মিলি দুইজনে আজি কিবা এটা স্পেচিয়েল খাওঁ। চ' বজাৰলৈ ওলাই গ'লোঁ আৰু ভাবিলোঁ যে আজি নাই, বজাৰ গৈ ভাবিলোঁ যে গাহৰি আৰু লাই শাক খাম। চ' লগা বস্তুখিনি কিনি ল'লোঁ দুইজনীয়ে। তাই মানে নতুনকৈ শিকিছে গাহৰি আৰু লাই শাক বনাবলৈ, সেইবাবে আজি স্পেচিয়েল কুক তাই হয়। মই লাগাখিনি যোগাৰ কৰি দিছোঁ আৰু যিখিনি কৰি দিব লাগে কামখিনি, বাকীখিনি তাই মেইন কুক। তাইক যোগাৰখিনি কৰি দি থাকোঁতে ভাবিলোঁ যে নাই কফি একাপ খাই লওঁ। চ' মই বনালোঁ, তাইক বনাব যিহেতু সেইকাৰণে মই তাইক কফি কাপ খুৱাই লৈ তাইও কামত পূৰা এতিয়া লাগি গ'ল। তাই বনাই আছে, মই ভিডিঅ' কৰি আছোঁ। আহক চাওক লাষ্টলৈকে তাইনো কি বনায়। তাই পূৰা লাগি আছে। আগতে ঘৰৰ খানা বহুত মিছ কৰিছিলোঁ যেতিয়া নতুনকৈ এনেকৈ আহি অকলে ৰেণ্টত আছিলোঁহি। এতিয়া যোন এনেকৈ বাহিৰত থাকে তেখেতলোকে চাগে ৰিলেট কৰিব পাৰে যে অকলে থাকিলে মাহঁতৰ হাতৰ খানা পূৰা মিছ কৰা যায়। আৰু তাতে ছিবলিংছ থাকিলেতো এতিয়া আমি নতুন নতুন এক্সপেৰিমেণ্ট কৰি থাকোঁ, নতুন কি কেনেকৈ বনাব পাৰোঁ পূৰা ইউটিউব চাই মানে আমি ক'ব নালাগে আৰু ঘৰত গৈও নিজৰ এক্সপেৰিমেণ্টবোৰ দেখাওঁ যে এইটো বনাব শিকিলোঁ। ভাল লাগে এনেকৈ কেতিয়াবা। ভণ্টিয়ে এতিয়া নতুনকৈ বনাব শিকিছে ন, তাই মানে বহুত জোচ। মইতো বনাই খুৱাই খুৱাই এতিয়া মই ভাগৰুৱা। এতিয়া মানে তাই নতুনকৈ শিকা জোচটোৰ মই পূৰা ফাইদা উঠাইছোঁ আৰু তাইকে বনাব দিওঁ। বনালোঁ শিক নতুনকৈ মই কওঁ তাইক যে অভ্যাস যিমান কৰক সিমান টেষ্টি হ'ব, আৰু খাই লৈ বেয়া হ'লেও মই ভাল বুলি কওঁ। অলপ মই হেল্প কৰি দিছোঁ তাইক আজিও লাই শাক দি দিয়াত। এতিয়া বনাই হৈ গৈছে, চালাডখিনি যোগাৰ কৰি আছোঁ মই। তাইও পৰ্কটো নমাই ভাতটো বাঢ়িছে, খাই কৰি জনাই আছোঁ কেনেকুৱা হৈছে চাওক। পিছে বনাই তাই মোক কৈছে ৰ মই নিজে টেষ্ট কৰি লওঁ। তাই টেষ্ট কৰিহে মোক খাব দিছে। পিছে ময়ো খাইছোঁ এতিয়া, ধুনীয়া বনাইছে আজি তাই। ঠিক আছে, আজিলৈ পাই আকৌ নতুন ভিডিঅ'ত লগ পাম।